শোকত ভাগি পৰিছে অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে গমেই পাইছে 21 আগষ্ট তাৰিখে সকলোকে কন্দুৱাই প্ৰিয়ম পল্লৱীৰ দেউতাকে এই সংসাৰৰ পৰা বিদায় মাগে। আজি প্ৰিয়ম পল্লৱীৰ মাতৃৰ জন্মদিন। দেউতাকবিহীন এইটো প্ৰথমটি জন্মদিন প্ৰিয়ম পল্লৱীৰ মাতৃৰ। অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে শোক প্ৰকাশ কৰি মাতৃৰ জন্মদিনত লিখিছে, জানো এইবাৰ জন্মদিন তোমাৰ বাবে বেলেগ। কথা দিছোঁ মই আৰু দেউতা সদায় তোমাৰ কাষত আছোঁ আৰু থাকিম। এতিয়া তুমি মোৰ বাবে সাহস, শক্তি, মোৰ জীয়াই থকাৰ প্ৰেৰণা। জন্মদিনৰ বহুত বহুত মৰম তোমালৈ মা, হাঁহি থকা, সুখত থকা। আমিও আমাৰ চেনেলৰ ফালৰ পৰা তেখেতৰ মাতৃলৈ জন্মদিনৰ অলেখ অযুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দুখবোৰ পাহৰি আকৌ যেন আগৰ দৰে তেখেত হাঁহি থাকে, সুখত থাকে, তাকেই কামনা কৰিলোঁ। নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, প্ৰিয়ম পল্লৱীৰ অনুৰাগী যদি ভিডিঅ'টো শ্বেয়াৰ কৰিব।